Nothing is impossible in this world. এই পৃথিৱীত অসম্ভৱ বুলিবলৈ একোৱে নাই। অসম্ভৱ আমাৰ ভ্ৰম বা ভুল মানসিকতাহে, যিটো সদায় ভুল বুলি প্ৰমাণিত হয়। আমি কিছুমান মনতে ভুল ধাৰণা বনাই লওঁ আৰু সেইবাবে আমি কিবা এটা কৰাৰ আগত আমাৰ অসম্ভৱ বা টান অনুভৱ হয়। আমি এতিয়া আমাৰ ধাৰণাৰ পৰিণাম ভুগি আছোঁ। আচলতে আমি যেনেকুৱা ভাবোঁ তেনেকুৱা হয়। We become what we think. অসম্ভৱ বা নোৱাৰা impossible আমাৰ ধাৰণাৰহে পৰিণাম। বিজ্ঞানৰ চকুত ভোমোৰা উৰিব নোৱাৰে, কিন্তু সি ভাবে সি উৰিব পাৰে, সেইবাবেই সি উৰি যাব পাৰে। কিন্তু কি আচৰিত, হাতীয়ে ৰছী এডাল ছিঙি দিব পাৰে, কিন্তু সি ভাবে ৰছীডাল ছিঙাটো অসম্ভৱ, সেইবাবেই সি ৰছীডাল ছিঙিব নোৱাৰে। জীৱনটো আমাৰ, আৰু ইয়াক যেনেকৈ গঢ়িব খোজো তেনেকৈ গঢ় ল'ব। এইখন দুনিয়াত নোৱাৰা কাম একোৱেই নাই। Nothing is impossible in life. নোৱাৰা শব্দটো মানুহেই সৃষ্টি কৰিছে। যেতিয়া টেলিফোন আৰু ৰেডিঅ'ৰ সৃষ্টি হোৱা নাছিল, তেতিয়া মানুহে ভাবিছিল যে মানুহৰ মাত কথা কম সময়ৰ ভিতৰত বহুত দূৰলৈ পঠাব নোৱাৰে বুলি। কিন্তু আজি চা, মোবাইল আমাৰ জীৱনৰ এটা অংশ হৈ পৰিছে, যেন মোবাইল মানুহৰ এটা অংগহে। ঠিক সেইদৰে যেতিয়ালৈ বিমান আৱিষ্কাৰ হোৱা নাছিল, মানুহে ভাবিছিল আকাশত উৰা সম্ভৱ নহয়। কিন্তু যেতিয়া বিমান আৱিষ্কাৰ কৰিলে, তেতিয়া অসম্ভৱকো সম্ভৱ কৰি তুলিলে। Impossible becomes possible. গতিকে আমি সদায় পবিত্ৰ মন লৈ শুদ্ধ চিন্তা কৰি আগবাঢ়িব লাগিব। এদিন নহয় এদিন সফল হ'মেই। জীৱন যুদ্ধত জয়ী হ'বলৈ হ'লে বহুতো ঘাত প্ৰতিঘাতৰ মাজেৰেই আগবাঢ়িব লাগিব। গতিকে অসম্ভৱ বা নোৱাৰো বুলি কেতিয়াও নাভাবিবা। সকলো সম্ভৱ, মাত্ৰ সাহসেৰে আগবঢ়া। জয় আই অসম। বন্ধুসকল, এনেকুৱা ভিডিঅ' চাই থাকিবলৈ ওচৰতে থকা ছাবস্ক্ৰাইব বটনটো টিপি দিব আৰু এটা লাইক কৰি মোক সাহস দিব, যাতে আগলৈ ভিডিঅ' বনাই যাব পাৰোঁ। বাই।